ব'লা আমি ডাঙৰ হ'ম। বল বেটেৰে খেলাৰ সলনি ব'লা মানুহৰ হৃদয়ৰ সৈতে খেলোঁ। লুকা ভাকু খেলাৰ সলনি ব'লা ব্লক আনব্লক খেলোঁ। 9 মাহ পেটত ৰখা মাৰ স্থান 9মহীয়া গাৰ্লফ্ৰেণ্ডজনীক দিওঁ। ভণ্টিৰ সৈতে টনা আজোৰা খেলাতকৈ একচক ট্ৰল কৰোঁ। কি হ'ল আচৰিত হৈছে কিয়? আমি ডাঙৰ হৈছোঁ আকৌ। আৰে ডাঙৰ হওঁ ব'লা। জুই ধোঁৱাৰ গোন্ধেৰে মলমলাই থকা মাৰ বুকু এৰি দামী পাৰফিউমেৰে মলমলাই থকা প্ৰেয়সীৰ সৈতে শুওঁ। ওচৰত বহি থকা দাদাৰ সৈতে কথা নাপাতি ছ'চিয়েল মিডিয়াত হেছটেগছবোৰেৰে ভৰাই পেলাওঁ। আৰে কি আউটডেটেড ল'ৰাবে, কি বেহেনজি টাইপ ছোৱালী এইবুলি গছপিচ কৰিবলৈ শিকোঁ। কি হ'ল ডাঙৰ হওঁ আকৌ ব'লা। চকুত চকুত হোৱা প্ৰেম পাহৰি ব'লা যৌনতাৰ নিশা কটাওঁ। যদি কেনেবাকৈ বাধা দিয়ে তেন্তে প্ৰেমৰ শপত দি দিওঁ। ষ্টেটাছ মিলাই যদি কাপোৰ পিন্ধিব নোৱাৰে ব'লা তেন্তে তেওঁ গঞা বুলি জোৰকৈ হাঁহি দিওঁ। ইংৰাজী অসমীয়া মিশ্ৰিত গালিৰ সলনি যদি আৱেগত কাৰোবাৰ চকুলো উঠলি উঠে তেন্তে ব'লা তেওঁক সৰু বুলি হাঁহি দিওঁ। ডাঙৰ হওঁ আকৌ ব'লা। কিমাননো আৰু সৰু হৈ থাকিব? আৰে এইবোৰ কৰিবলৈ আৰম্ভ কৰা তেতিয়াহে তোমাক ডাঙৰ মানুহ বুলি ক'ব।